Hello guys, welcome to my new vlog. কি খবৰ সকলোৱে তো নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। তো মই ক'ত আছোঁ গম পায়নে? গম পায়? This is Bengaluru. इस दिल की बातों में जो आते हैं वो भी दीवाने हो जाते हैं। मंजिल तो राह ढूंढ लेते हैं, रास्ते मगर खो जाते हैं। दिल तो पागल है। তো এইপিনে আছে আমাৰ ৰুমটো। তো ব্লগ এবাৰ দেখাই দিওঁ আপোনালোকক আমাৰ ৰুমটো। This is room. Itu আমাৰ ৰুমটো হয় guys. itu চাৰিজন মানুহ থাকোঁ ইয়াতে আমি। টিংপাতো হয়, গোটেইটো টিংপাত দিব কাপোৰ। তো বাকীকেইটা কামত গ'ল, তো মই আছোঁ। মই আজি ডিউটি নগ'লোঁ। তো ৰাতিপুৱা তোমাৰ পূৰা মাথা বিষাই আছিলে কাৰণে তো আজি থাকিব লাগিব পূৰা গৰমত। ফেন নাই তাতে, পূৰা চাওক না, পূৰা ফেন নাই। তো মানে ৰাতিপুৱা 5টা বজাতে যিহেতু উঠিব লাগে, তো ৰাতিপুৱা কি কৰিবলৈ ভাত বনাব লাগে, ভাত বনাই টিফিন লৈ যাব লাগে। তাৰপিছতে 8টা বজাৰ পৰা কাম আছে, কাম কৰিব লাগে। বেংগলোৰ আহিছোঁ যিহেতু পইচা লাগে পইচা। এইপিনে আছে আমাৰ হাত ধোৱা টেপটো। এইপিনে পূৰা লেতেৰা ঘেণ্টা ইয়াত, পূৰা লেতেৰা। এইটো আমাৰ হাত ধোৱা টেপটো। সেইফালে চব কোম্পানী আছে। এইবিলাক চব কোম্পানী পিনে চব কোম্পানী এইটো এটা কোম্পানী। তো এতিয়া মই ভাতকেইটা খাই লওঁ মজাকৈ। কি বনাইছে নাজানো, ৰাতিপুৱা 5টা বজাতে বনাই থৈ গৈছিলে। আলু দালি চয়াবিন, ভাত। এনে ভাত ল'লোঁ, এনে তৰকাৰীটো তো খাই লওঁ গাইছ। তো গাইছ এইটো ৰুমটো এতিয়া চাফা কৰিব লাগিব। পূৰা লেতেৰা হৈছে। তো যিহেতু মানুহ আহিব কালি পৰহি, তো পূৰা লেতেৰা হৈছে। এইটো বস্তু আনি থ'লে পূৰা লেতেৰা হৈছে, চাফা কৰি দিওঁ। এইটো মানে মোক চাফা কৰিব দিছে। তো চাই থাকক, মই চাফা কৰিছোঁ। ফাইনেলি গাইজ হৈ গ'ল, পূৰা চাফা কৰি দিলোঁ। সেইপিনে আছে লাইনৰ বোৰ্ড দুটা চাৰ্জ দিয়া। সেইপিনে এটা আছে, সেইটো ভগৱানৰ ফটো এটা আছে। আৰু পূৰা কিবা লেতেৰা হৈছে। এবাৰ কাপোৰ আনি থৈছে, তো বাচন বৰ্তন, তো গেছ হয়। এবাৰ কাপোৰ হয়, কাপোৰ তলত আছে, কিবা ৰেচন আছে। তো গাইছ এইকিবা চব কোম্পানী চব মানে কোম্পানী আছে। এইটো এটা কোম্পানী, এইটো বন্ধ হ'লে এইপিনে চব কোম্পানী মানে মানুহ চানুহ নাথাকে। খালি কাম কৰা মানুহবিলাক আহিব 8:30 বজাত সন্ধিয়ালৈ, আৰু দিনটো মানুহ নাই। এটা হয় বহুত কম পৰিমাণ মানুহ আহে নেকি, ৰাস্তাটো খালী হৈ থাকে দিনটো। ৰাতিপুৱা 5টা বজাত উঠি কেনে ভাত চাত বনাই টিফিন লৈ কেনে যায় 8টামান বজাত। 8টা নহয় মানে 7:30 বজাত ইয়াৰ পৰা ওলাই 8টা বজাত পৌঁছে কোম্পানীত। 8টা বজাৰ পৰা কাম চুৰু হয়, আমাৰো চুৰু হয় যিহেতু। তো আজি মই নগ'লোঁ। তো যিহেতু মাথা বিষাই আছিলে ৰাতিপুৱা টাইমত, সেইকাৰণে। তো এতিয়া মই পানী ভৰাব আছোঁ। তো পানী মেচিন পূৰা ডাঙৰ মেচিন, 2টা কেন লৈছোঁ, পানী ভৰাম এতিয়া। তো এইপিনে মই ভাত বনাই আছোঁ এতিয়া। এইপিনে ভাত হৈ গ'ল, আন্দা আৰু এইপিনে আলু।
আলু জোল, বেঙেনা আছে দুটামান। আৰু ইহঁতে এতিয়া আহিব কামৰ পৰা 8টা বাজিলে, যিহেতু আহিব এতিয়া দেখি পূৰা আহিব এতিয়া। তো গাইজ গুড মৰ্ণিং। তো মই এতিয়া জাষ্ট উঠিলোঁ। তো এতিয়া বাজিলে 7টা। তো 7:30 বজাত কামত যাব লাগিব। এইপিনে পূৰা বেলি টাং টাং ওলালে ৰাতিপুৱা 7টা বজাতে। এইবিলাক চব কোম্পানী আমাৰ ভাত বনাই আছে, বলক দেখাই দিওঁ আপোনালোকক। তো ভাত বনাই আছিলোঁ বুলি ভাবিছিলোঁ, ভাত খাবলৈ হৈ গ'ল। তো এতিয়া আমি কোম্পানীত ওলাই ল'লোঁ, কোম্পানীত যাবৰ কাৰণে। এতিয়া মানে 7:30 বাজিলে, 8টা বজাত পঞ্চিব যিহেতু লাগিব আমি। এইটো হয় মেইন ৰাস্তা। তাৰপিছতে এইটো গেটটো মেইন গেটটো ইণ্ডিয়ান ফ্ৰুট ক্লাব নাম লিখা আছে। তো মানে ভিডিঅ' বনাব মানা কৰে, সেইকাৰণে মই ভিডিঅ' নাই বনোৱা মানে ইমানকৈ। তো দেখাব নোৱাৰিম ইমানকৈ, মানে চব পিনে কেমেৰা আছে, চব পিনে না, সেইকাৰণে দিগদাৰ। তো বলক অকণমান কোম্পানীতে যদি দেখাব পাৰোঁ চেষ্টা কৰিম, বলক। ফাইনেলি আমি কোম্পানীটো আহি পাই গ'লোঁ। এইটো হয় কোম্পানীটো, 12 ঘণ্টা থাকিব লাগে এইটোতে। যেনে তেনে হ'লেও কষ্ট কৰি কেনে কি কৰিব, পইচা কামাব আহিছোঁ যদি বাহিৰত কামাব লাগিব। তো গাইজ মই ফাইনেলি আহি পালোঁ কোম্পানীটো এদিকে আছে, মই দেখাই আছোঁ আপোনালোকক। তো মোক মানে ইমান মোবাইল ওলাব নিদিয়ে, সেইকাৰণে মই মনে মনে ভিডিঅ' বনাই আছোঁ। তো মজাকৈ ধৰক বহি আছোঁ এতিয়া, আপোনালোকক দেখাই আছোঁ মই। তো গাইজ এইটো কিমান লিটাৰৰ টেংকি হ'ব পাৰে আপোনালোকে কমেণ্ট কৰকচোন। ইমান ডাঙৰ এটা বিল্ডিঙৰ সমান হ'ব। তাৰপিছতে এইটো কোম্পানীটো, এইটো কোম্পানীটো চিপছৰ কোম্পানী। তো মই বাহিৰত কাম কৰিছোঁ, এইটো পানী ফিল্টাৰ, যিহেতু পানী ফিল্টাৰ কৰে তাতে মই আছোঁ মানে। এইটো চব পূৰা মটৰ এইবিলাক। তো মই দেখাই আছোঁ আপোনালোকক, ক'ব। তো ভিতৰত মোবাইল নিব নিদিয়ে, ভিতৰত মোবাইল এলাউড নাই। তো মই বাহিৰতে যিমানখিনি পাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম। তো মই কি কাম কৰোঁ তো দেখাই আছোঁ আপোনালোকক। তো মানে চুপাৰভাইজাৰ আহিলে মোবাইল ওলাব নিদিয়ে। তো চেষ্টা কৰিম মই ভিডিঅ' কৰিবৰ কাৰণে, দেখাবৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া চুপাৰভাইজাৰটো কোম্পানীত গ'ল, সেইকাৰণে মই ভিডিঅ' বনাব পাৰিছোঁ। আৰু কোনো নাই ইয়াত না, সেইকাৰণেহে। নহ'লে ভিডিঅ' বনাব মোবাইল চাব নিদিয়ে। মোবাইলটো লগতে ৰখাব, কিন্তু যিবিলাকে কোম্পানীত সোমায় সেইবিলাকে মোবাইল জমা দিয়ে। আৰু আমি বাহিৰত আছোঁ কাৰণে মোবাইল জমা লোৱা নাই, সেইকাৰণে। তো মই চেষ্টা কৰিম ভিডিঅ' বনাবৰ কাৰণে, তো চাই দিব গাইজ। তো গাইজ শিকাব চাওক মটৰ, কিমান ডাঙৰ এইকেইটা মটৰ। আৰু ওপৰতো আছে, ওপৰতো দেখাম চাওক, পাইপবিলাক কিমান ডাঙৰ 20-30 হাজাৰ টকীয়া মটৰ হয় এইবিলাক। তো গাছ এইখন আমাৰ কোম্পানীৰ ওচৰতে এখন পূৰা ডাঙৰ কলৰ বাগান। এইটো কোম্পানীটো, এইখন তাৰ ওচৰতে আছে কলৰ বাগান আছে। এইটো পূৰা ফিল্টাৰ পানী কৰে ইয়াত। তাৰপিছত এইকেইটা কাম কৰি আছে, দেখাইছোঁ আপোনালোকক। এইকেইটা এদিকে কাম কৰিছে, এইকেইটা মই এদিকে আছোঁ, ঘাঁহ আনি আছোঁ এইবিলাক। তো গাছ এয়া চাওক, পূৰা ভাটিটো ধোঁৱা ওলাই আছে, পূৰা মানে চিপ বনাই আছে পূৰা। ভিতৰততো বহুত মেচিন আছে গাইছ, ভিতৰত মই দেখাব নোৱাৰোঁ, কিন্তু কি কয় বোলে মোবাইল এলাউড নাই, সেইকাৰণে। এয়া পূৰা ভাটি জুই লাগিছে পূৰা। এই ক'ৰবাত মটৰ গাইছ, এইবাৰ মটৰ চলাব লাগে দিনটো, এইবিলাক কামকে কৰি দিব লাগে। এইবাৰ পূৰা বোকা হৈ আছে আৰু ইয়াতে বিন্দাছ বহি থাকিব লাগে, কাম কৰি গৈ থাক, বহি থাকা। এইবিলাক চব মটৰ বহুত আছে। এইটো কোম্পানী যাব পেলোৱা ৰাস্তা, এইয়া পেলাই আছে এইকেইটা, এইয়া পেলাই আছে এইকেইটা। বাকী চবেই ভাত খাব গ'ল, মানুহ আছিলে এটা ইয়াত। তো গাইজ আজি ভিডিঅ'টো ইমানে আছিলে। তো নেক্সট ভিডিঅ'ত লগ পাম। তো ভিডিঅ'টো চাই ভাল লাগিলে যদি
তো লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। তো গুড নাইট, মই শুই লওঁ অকণমান।